गुबुन हादरसानिफ्राय ब्रयलार दाउ लाबोनायखौ सोरखारा होबथानाय समावनो आसामाव ब्रयलार दाउ लाबोनाय गारिया हाबदों। बेयाव माखासे सिन्डिकेट हानजाया लोब्बा दं होनना सन्देह खालामदों। सोरांसि समाव सोनाब बंगनिफ्राय स्रोद लामाजों आसामाव हाबनाय समावनो गसाइगावनि गकुलकाटा गामियाव गंनै ब्रयलार दाउ लाबोनाय गारिया जाब्रबथाय जायो। जायगानि रायजोफ्रा गारि गंनैखौ हमनो हायो। जाथायनि सोमोन्दै गकुलकाटा गामिनि रायजोफ्रा सिमलतापु पुलिसनो फोरमायहरो। लोगो लोगोनो पुलिसा जाथाय जायगायाव नुजाथिहैनानै गारि गंनैखौ थानायाव लानानै थाङो। हमनाय पिकआप भान गारि गंनैनि नाम्बारा जाबाय ML05Y6399 आरो AS16AC3674। ब्रयलार दाउ लाबोग्रा दालालनि हानजाया जायगानि रायजोफोरखौ नुनानै जाथाय जायगानिफ्राय खारखोमायो। আচ্ছা ভাই ঘটনাটো কি হৈছিলে ইয়াতে? মানে ঘটনাটো মানে কি মানে ৰাতিপুৱা 5:30 মানে 5টাতে মানে মই ৰাতিপুৱা মানে ঘৰৰ পৰা মানে উঠিছোঁ। মই মানে উঠি পেলাই দেখিছোঁ মানে পূৰা মানে হাল্লা হৈ আছে। মানে পল্ট্ৰি যিটো শব্দ, যিটো চিউ চিউ বুলি শব্দ মাতে বুলি যিটো মানে খুব শব্দ হৈ আছে। পিছত মই ঘৰৰ পৰা মানে উঠি পেলাই মই যেতিয়া মই ৰাস্তাত আহিলোঁ তেতিয়া দেখা পালোঁ মই এটা গাড়ী মানে ব্ৰইলাৰ গাড়ী যিটো আমাৰ যিটো কালভাৰটো ভঙা আছে, এই ভঙাৰ পিছত মানে এইটো গাড়ীটো মানে চাকাখনে এক চাকা মানে ফাঁচি গৈছে। ফাঁচি যোৱাৰ পিছত মানে গাড়ীটো আৰু যাব নোৱাৰে। তেতিয়া আমালোকে সকলোৱে মিলি পেলাই মানে গাড়ীটো আমাৰ আটক কৰিছোঁ। আটক কৰি পেলাই মানে গাড়ীটো আমালোকে ৰাস্তাতে ৰাখি দিছোঁ। মই ৰাখি দিয়ে পেলাই তারপরে আমালোকে আৰু কৈছোঁ যে এইটো বন্ধ হৈছে। বন্ধ হোৱাৰ পিছতো তোমালোকে মানে কেনেকুৱা মানে এইটো লৈ যাব পাৰে। মানে বেংগলৰ পৰা অসমত মানে লৈ গৈছে। আমাৰ এইটো মানে যিটো আমাৰ পকট ৰাস্তা বুলি যিটো কয় ব্ৰইলাৰ মুৰ্গী আমাৰ পকট ৰাস্তাৰ পৰা মানে লৈ যোৱাৰ পিছতে আমালোকে গাড়ীটো আটক কৰি ৰাখিছে। আৰু তো কিমান গাড়ী আছে? গাড়ী মানে এটা গাড়ী আজি মানে পাইছোঁ আমালোকে, মানে এটাই দেখি পাইছোঁ। কিন্তু মানে গাড়ী এটাই পাইছোঁ আজি। মানে পিছত পরে আর একটা গাড়ী ফোন কৰিছে নেকি, পরে পিছত আৰু এটা গাড়ী আহিছিল। আর পিছত মানে এইটোৰ মাল এইটো লোকাল মানুষ কারণে লোকাল মানুষের কারণে